ঘূৰা নাছিলে ৰাইজৰ গতিকে তো বন্ধুসকল ফাইনেলি মানে মোৰ লগৰটো ঘৰ পাই গ'লহি আৰু এফালে আছে মোৰ ফ্ৰেণ্ড স্কুল ফ্ৰেণ্ড আছিলে স্কুল ফ্ৰেণ্ড ক্লাছমেট হয় মুখখন লাগ বন্ধুসকল নামটো ক'বলৈ অকণমান লাজ কৰিছে নামটো হ'ল গৌৰৱ কোচ মোৰ স্কুল ফ্ৰেণ্ড হয় আৰু লগতে ইয়াৰ এটা ইউটিউব চেনেল আছে চেনেলটোৰ নাম কৈ দিয়া আৰু অংশু ব্লগ বুলি আছে অংশু ব্লগ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোৰ লিংকটো দিয়া থাকিব ডিছক্ৰিপশ্যনত আপোনালোকে গৈ তাত ক্লিক কৰি চেনেলটো ইয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ইও ভাল ভাল ভিডিঅ' বনাই আহিছে আগলৈও বনাই যাব মানে লগৰটোৰ যিটো ইউটিউব মানে চেনেল আছে সেই চেনেলটোত ইও মানে একেলগতে কাম কৰি থাকে বন্ধু তোমাৰ নামটো কি মোৰ নামটো জয়ন্ত ডাঙৰীয়া জয়ন্ত ডাঙৰীয়া হয় নতুন ভিডিঅ' আহি আছে আমাৰ আৰু আজি ভিডিঅ'টো একদম ধামাকা হ'ব আজি ভিডিঅ'টো ধামাকা হ'ব এনেকুৱা ধামাকা হ'ব মানে আপোনালোকে আচৰিত হ'ব আপোনালোকক কৈছোঁ আগতো আৰু মানে আজি ভিডিঅ'টো একদম ধামাকা কাৰণ আজি এখন বিয়াখন মানে আচৰিত অদ্ভুত ধৰণৰ বিয়া হয় আৰু ফাইনেলি মানে আহি কিনে মই উপস্থিত হ'লোহি আৰু লগতে আপোনালোকৰ বিয়া ঘৰৰ অকণমান দৃশ্যটো দেখাম তাৰপিছত আপোনালোকক এই বিয়াখনৰ মানে কেনেকুৱা ধৰণৰ কি আপোনালোকক ক'ম চাই থাকক বন্ধুসকল ভিডিঅ'টো আৰু বন্ধুসকল এতিয়া আহি পালোহি আৰু ভিতৰত কি হৈছে চাওঁগৈ আৰু বোলক এনেকুৱা ধৰণৰ কেনেকুৱা মানে এখন মানে অদ্ভুত ধৰণৰ বিয়া হয় কাৰণ কেলৈ আমাৰ ৰঙিয়া অঞ্চলত কোনো দিনে নোহোৱা এখন বিয়া হয় আৰু এইফালে ইমান ডাঙৰ পেণ্ডেল বনাইছে বিৰাট ডাঙৰ মানে ইমান ডাঙৰ আৰু পেণ্ডেল বনাইছে চাওক আপোনালোকে আৰু লগতে এই বিয়াখন হৈছে মানে গৰু গাড়ীত আনিব ছোৱালী আমাৰ মানে অসমত আজি মই প্ৰথম শুনিছোঁ প্ৰথম ফাৰ্ষ্ট এনেকুৱা ধৰণৰ মানে এনেকুৱা ধৰণৰ অদ্ভুত বিয়া দেখিছোঁ গৰু গাড়ীত কইনা আনিব চাওক আপোনালোকে আৰু বিয়াখন আৰু ভিতৰত অকণমান চাওঁলোকে এইফালে মানুহবোৰ গৈছে আৰু লাহে লাহে মানুহখিনি গৈছে আৰু এইফালে ৰেডি হৈ এইখন আপোনালোকৰ গৰু এইখন দেখাবলৈ চেষ্টা কৰিম আৰু লগতে আপোনালোকে চাই মানে আচৰিত হ'ব মই প্ৰথম এইটো খুব মানে ভাল এটা গৌৰৱৰ বিষয় হয় যে এনেকুৱা ধৰণৰ এখন বিয়া খাবলৈ পাম যিখন বিয়া গৰু গাড়ীত ছোৱালী আনিব কইনা আনিব বাপৰে মই মানে আজি আচৰিত শুনি কিনে মানে একদম এনেকুৱা লাগিছে নহয় মই গমেই পোৱা নাই বন্ধুসকল এয়া চাওক একদম যাবলৈ ওলাই আছে ৰেডি আৰু আপোনালোকৰ গৰু গাড়ীখন দেখামগৈ আহক পুৰা ইমান ভিৰ ঠেলা আছে মই আহিব পাৰিছোঁ আৰু ফাইনেলি ৰেডি হৈ গ'ল আপোনালোকে চাওক মই আৰু এইফালে গৰু এতিয়ালৈকে ৰেডি হোৱা নাই মানে গৰু আপোনালোকক দেখাই দিছোঁ আহক এইফালে ফাইনেলি এইফালে গৰু বাপৰে চাওক এইফালে গৰু হ'ল এইফালে ধুনীয়া লগাই দিছে আৰু আপোনালোকৰ গৰু গাড়ীখন ধুনীয়াকৈ দেখাম এবাৰ দেখাবলৈ চেষ্টা কৰিম ব'লক গৰু গাড়ীখন চাই লওঁগৈ আপোনালোকৰ গৰুখিনি আৰু বন্ধুসকল এইফালে আমাৰ দৰা দেউতাক হয় এইফালে দৰা দেউতাক আপুনি কিবা এটা কৈ দিয়ক আৰু পূৰ্বতে যেতিয়া মানে গাড়ী ঘোঁৰা নাছিলে ৰাইজৰ গতিকে পৰম্পৰা হিচাপে এনেকৈ দোলাতে ছোৱালী অনা নিয়া কৰিছিলে গতিকে মই যেতিয়া এজন সমাজৰ মানুহ আজি মই সেই পুৰণা দিনৰ কাহিনীটো প্ৰস্তুত কৰি আজি মই এখন গৰু গাড়ীৰ সৈতে মোৰ সৰু কনিষ্ঠ পুত্ৰ ৰূপমৰ বিয়াখন পাতিবৰ কাৰণে মনস্থ কৰিছিলোঁ গতিকে আজি সেই পৰম্পৰাই মই আপোনালোকৰ আগত বা চেনেলৰ আগত মই বক্তব্য ৰাখিছোঁ বন্ধুসকল এইফালে পূৰা বিহু হৈ আছে বিয়াখন বেছি দূৰৰ নহয় আমাৰ ৰঙিয়া অঞ্চলৰে হয় ৰঙিয়া অঞ্চলৰ গেনিচুক গাঁৱৰ পৰা আনি দিব আমাৰ ৰহমৰীয়া হাঁহৰীয়াল গাঁৱলৈ এই বেছি দূৰ নহয় খুব বেছি 4-5 কিলোমিটাৰ দূৰত্ব হয় আৰু খুব ভাল লাগিছে ইমান মজা লাগিছে নহয় আজি আহি কিনে মই প্ৰথম শুনিছোঁ আৰু দেখিছোঁ এনেকুৱা ধৰণৰ বিয়া যে গৰু গাড়ীত আনিছে আৰু আপোনালোকক দেখাই আছোঁ এইফালে মানে কেনেকুৱা লাগিছে আজি এনেকুৱা ধৰণৰ বিয়া আজি দেখিছোঁ মানে পূৰ্বপুৰ নীতিমতে আজি মানে আমি দেখিছোঁ সদায় গাড়ীত আৰু
যান বাহনত নিছে। আজি কিন্তু আমি পূৰ্বপুৰুষ নীতিমতে গায়ন বায়ন লৈ গৰু গাড়ীত যাবৰ কাৰণে সুবিধা কৰিবলৈ ওলাইছোঁ। ইয়াৰ দৰা আহি গৈছে। এখন মানে এনেকুৱা ধৰণৰ বিয়া একদম পূৰ্বপুৰুষৰ নীতি নিয়মৰ মতে গৈছে। পূৰ্বপুৰুষৰ আমাৰ একদম যুগৰ ককা দেউতাৰ যুগৰ নহয়। আমি আজিলৈকে জন্মই হোৱা নাছিলোঁ আৰু মই অসমতে দেখি পোৱা নাই মানে এনেকুৱা ধৰণৰ অদ্ভুত বিয়া গৰু গাই ছোৱালী। আমি ফাৰ্ষ্ট দেখিছোঁ, খুব ভাল লাগিছে। আমাৰ ৰঙিয়া অঞ্চলত এনেকুৱা এখন বিয়া আয়োজন কৰা আছে, পাতিছে। আৰু বন্ধুসকল আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। আৰু আপোনালোকক আৰু বন্ধুসকল ব'লক তেতিয়াহ'লে দেৰি নকৰি আমি আৰু ধমাকা ভিডিঅ' আপোনালোকক দেখাই আছোঁ। ব'লক মানে লাইট চাইট লগাই যাব আৰু সকলো। আৰু বন্ধুসকল এতিয়া আমি গৈ আছোঁ। আপুনি কিবা এটা কৰি দিয়ক দাদা। নাই এনেকুৱা বিয়া ভাল লাগিছে। আপোনালোকে কেনেকৈ পাইছে নাজানো, কিন্তু আমাৰ এনেকুৱা ভাল লাগিলে। কৰিব বিচাৰৰ কাৰণে এনেকুৱা কৰা হৈছে, সেইটো কাৰণে ৰাইজে কেনেকুৱা পাইছে সেইটো নাজানো। আমাৰ ফালৰ পৰা এনেকুৱা এটা দেখাবলৈ বহুত ইচ্ছা আছিলে। দেউতাও আছিলে, সৰু আছিলে, দাদাও আছিলে। সেইটো কাৰণে হয়তো আজি ইমানখিনি কৰিবলৈ সক্ষম হৈছোঁ। বন্ধুসকল এনেকৈ সকলোৱে মানে আমি সকলোৱে আজি ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু দেই। এফালে খুৰীহঁতে মানে ৰখি আছে এনেকুৱা এখন বিয়া চাবলৈ। কেনেকুৱা লাগিছে খুৰীহঁতে কৈ দিয়কচোন। কোনোদিন দেখাই পোৱা নাই, আজি প্ৰথমবাৰ দেখিছোঁ বিয়া। আচ্ছা আচ্ছা। ৰাস্তাটো মানুহে চাওক একদম ভালকৈ মানুহে পুৰা বন্ধুসকলে এইফালে মানে দৰা গছিবলৈ ৰখি আছে। और बंदोखाली आए हैं, बम बम चेक करने के लिए आया है। देखिए आप लोग हो जाएगा, हमारा जो चेक करेगा ना अच्छा ठीक हो जाएगा, हमारा शादी हो। और साग केनेके चेक करे बोले बम आपलोगे साग धमाका হৈছে बोले पूरा फुल एन्जॉय হৈছে या साग आपलोगे लोकल এফালে মানে খুৰিয়তে আগচিব ৰখি আছে। কেনেকুৱা লাগিছে খুৰিয়ত? কেনেকুৱা লাগিছে কৈ দিয়ক। ঘৰ পাই গ'লি এইফালে কইনা ঘৰ মানুহ পুৰা ৰখি আছে দৰা আদৰিবলৈ। এয়া চাওক আপোনালোকে। ফাইনেলি গাছ এইফালে দৰা আহি গ'ল, আহি বহিছে। আপোনালোকক দেখাইছোঁ আৰু কি কি নিয়ম হয় কি কি নহয় আপোনালোকক চব দেখাম, চাই থাকিব ভিডিঅ'টো। এইফালে দৰা আহি সোমাই গ'ল ভিতৰত চব। বন্ধুসকল ফাইনেলি কইনা আহি গ'ল, কইনা চাওঁগৈ ব'লক আমি কইনাজনী চাই আহোঁগৈ আৰু আপোনালোককো দেখাম।
পৰম কুশলী লক্ষ্মী স্বৰূপা কন্যাক পক্ষ গৃহত উপস্থিত হৈছোঁ। আৰু বন্ধুসকলে এইফালে বিহু হৈ আছে এতিয়া বলক আমি বিহুসকল চাই দিম আপোনালোককো দেখাম যিমানখিনি পাৰোঁ চেষ্টা কৰিম। আৰু বন্ধুসকলে এইফালে আমাৰ কইনা বিদায় দিয়া আপোনালোকে চাই দিব কইনা বিদায় দিয়া ৰূপমৰ যিটো বিবাহ তেওঁলোকৰ মাতৃ আৰু পিতৃ আৰু সকলোকে আমি ধন্যবাদ জনাইছোঁ আৰু খুব ভাল লাগিছে আনন্দ মুখতো আমি সংবাদকৰ্মী হিচাপে কিন্তু এনে পৰিৱেশ দেখা পোৱা নাছিলোঁ। আৰু বন্ধুসকলে এয়া বিদায় শেষ মুহূৰ্ত হয় চাওঁ আপোনালোকে কইনাৰ বিদায় হয় কইনাৰ বিদায় দিছে এতিয়া বৰ্তমান কইনা আৰু বন্ধুসকলে এইফালে দৰা আহি গ'ল আপোনালোকক দেখাই আছোঁ দৰা আহি গ'ল ভিডিঅ'টো চাই থাকক আপোনালোকে। ব্লগ বনাব আহোঁতে বহুতখিনি মানে একদম ছাবস্ক্ৰাইবাৰ পালোঁ খুব ভাল লাগিলে মোৰ আৰু বহুত মৰম আৰু আশীৰ্বাদ পালোঁ আজি আৰু লগতে বহুত ধন্যবাদ আপোনালোক সকলো ছাবস্ক্ৰাইবাৰলৈকে ধন্যবাদ ইমানখিনি মোক মানে মৰম দিয়াৰ কাৰণে।